হেল্ল' এভৰিৱান, গুড ইভিনিং। বৰ্তমান আছোঁ মই অফিচত। এয়া হৈছে মোৰ অফিচ কেম্পাছ। তো এই চেনেলটোত মই যিমানখিনি ব্লগছ ভিডিঅ' আজিলৈকে দিলোঁ ভ্লগছ, তো নেক্সট আৰু মই এই চেনেলটোত ব্লগছ ভিডিঅ' নিদিওঁ। কাৰণ বহুতে কৈছে মোক বাৰু, মানে যিহেতুকে মই এই চেনেলটো গ্ৰ' কৰিছোঁ মানে এডিআৰই ৰিলেটেড টপিক বনাই বা জব ৰিলেটেড টপিক বনাই গ্ৰ' কৰিছোঁ। গতিকে মই এই চেনেলটোত কেৱল মাত্ৰ মানে জব ৰিলেটেড কথাই দিম, বা এডিআৰই বা যিকোনো জব ৰিলেটেড এডভাৰটাইজমেণ্ট আহিব, কিবা দিব, তো সেইবোৰে মই দিব চেষ্টা কৰিম আৰু কিছুমান মটিভেশ্যন দিম। তো তো বাকী মই আজিলৈকে যিমানখিনি ব্লগছ দিলোঁ আৰু পিছলৈকে আৰু এই চেনেলটোত ব্লগছ নাপায়। এটা বেলেগ চেনেল মই ব্লগছ বনোৱা আছেই বাৰু, সেই চেনেলটোত মই ব্লগছবিলাক দিম। তো চেনেলৰ লিংকটো দি দিম, আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি দিব মই, যদি আপোনালোকে ব্লগ চাই ভাল পায়। যদি নাচায় তেতিয়াহ'লে নালাগে বাৰু। তো যিয়ে নহওক, এডিআৰই কিছুমানৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কিছুমান ডিপাৰ্টমেণ্টৰ নটিফিকেশ্যন অহা নাই। তো তাক লৈ বহুতে টেনশ্যন কৰি আছে যে আমাৰ নটিফিকেশ্যন ওলোৱা নাই, এনেকুৱা সেনেকুৱা। তো কিছুমান ডিপাৰ্টমেণ্ট এনেকুৱা আছে, মানে এপইণ্টমেণ্ট অহাৰ পিছত ভেৰিফিকেশ্যন কৰে, কিছুমানে আগতে কৰি লৈছে। যিহেতুকে মানে কিছুমান জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰো হৈ গ'ল, কিছুমান হৈছে, কিছুমান হোৱা নাই বাৰু। তো যা নহওক, যাৰ ওলোৱা নাই নটিফিকেশ্যন, টেনশ্যন কৰিব লগা নাই। এপইণ্টমেণ্ট পোৱাৰ পিছতো কৰিব পাৰে, জইনিঙৰ আগে। বাকী আৰু এডিআৰই 3.0 ওলাবনে সুধি আছে আপোনালোকে। মই সেই বিষয়ে নাজানো, কিন্তু যিহেতুকে আগতে এবাৰ কৈছিল যে এডিআৰই এইবাৰো ওলোৱাৰ কথা আছে 3 নম্বৰ বাৰৰ কাৰণে, তো নিশ্চয় ওলাব। তো ইলেকশ্যনৰ অলপ ওচৰ চাপিলে এনাউন্সমেণ্ট নিশ্চয় কৰিব আমাৰ CM ছাৰে। তো অলপ অপেক্ষা কৰক। বাকী পুলিচৰতো 4,000 ভেকেঞ্চি দিম বুলি কৈছে, আৰু তাত SI থাকিব, কামাণ্ডো থাকিব, AB UB থাকিব। তো SI কিমান থাকে, পোষ্ট কিমান থাকে, সেইখিনি এতিয়ালৈকে দিয়া নাই বাৰু, কিন্তু পুলিচৰ যিহেতুকে ওলাব, পঢ়া ষ্টাৰ্ট কৰি দিব পাৰে। বাকী মই এই চেনেলটোত মানে এডিআৰই ৰিলেটেড হওক বা পঢ়া চিলেবাছ ৰিলেটেড হওক, মই সেনেকুৱা ভিডিঅ'বোৰ আনিম আৰু এই চেনেলটোত পাই থাকিব। বাকী আৰু জব প্ৰফাইল কিবা কিবি সেনেকুৱা A to Z, মানে মোৰ জব ৰিলেটেডে এই চেনেলটোত মোৰ ভিডিঅ' পাব নেক্সট ব্লগছৰ কাৰণে। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লিংকটো মই দি থ'ম। বাকী যাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ অহা নাই, টেনশ্যন ল'ব নালাগে। এইকেইটা দিন চিল মাৰি থাকক, আহিলে গ'লেই হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে। এপইণ্টমেণ্টৰ পিছতো দিব পাৰে বা আগতেও আহি যাব কেতিয়াবা হঠাৎ। বাকী এই চেনেলটোততো ক'লোৱেই আৰু মই নেক্সট ভিডিঅ' মই জইনিং লেটাৰখন, হাউ টু ৰাইট জইনিং লেটাৰ, মানে জইনিং লেটাৰখন মই দিম। মই যিখন লিখিছিলোঁ, যেনেকৈ জইন কৰিছিলোঁ, তো সেইখন মই আপোনালোকৰ আগত লৈ আহিম নেক্সট ভিডিঅ'ত। আৰু নটাৰী আৰু সুধি থাকে নটাৰী এফিডেভিট আৰু যিখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট, সেইখন আপোনালোকে ডাইৰেক্টৰেট অফ হেল্থৰ পৰা মেডিকেল ফিটনেছখন ওলাব লাগিব। আৰু যিখন নটাৰী এফিডেভিট, সেইখনতো লাগিবই বাৰু, এতিয়াও বনাই থ'ব পাৰে উকিলৰ লগত কথা পাতি মেলি। তো ইমান টেনশ্যন ল'ব লগা নাই, কোৰ্টত যাব লগা বা ইমান সেনেকুৱা টেনশ্যন মানে টাইম ল'ব সেনেকুৱা নহয়। উকিল যদি আছে চিনাকি বা নাইও, উকিল এজনক লগ ধৰিলে হ'ল, তেওঁ সুধিলে হ'ল, তেওঁ কৈ দিব A to Z, বনায়ো দিব। তো বেছি পইচা নহয়, 600-700 মান ল'ব, সেইখিনি নটাৰী এফিডেভিট বুলি কয়। তো জইনিং কৰাৰ সময়ত এইখিনিয়ে মেইন বস্তু। বাকী আৰু একাউণ্ট সেইবিলাকতো অলৰেডি চাগে বনাই ল'লে, যদি বনোৱা নাই একাউণ্টখন বনাই লওক। বাকী কি ক'ম আৰু, তো মোৰ দ্বিতীয় চেনেলটো মানে ব্লগিং চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব, লিংকটো মই দি দিম। তো এইখিনি আজিৰ ভিডিঅ'টোত, নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।